হেল্ল' ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ লৈ আহিছে এটা নতুন পাঠ 13 আৱিষ্কাৰ কাহিনী। শব্দ অৰ্থবোৰ চাই ল'ব। 2 নম্বৰ উত্তৰ লিখা। ক, গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা যন্ত্ৰটোৰ নাম লিখা। উত্তৰ, গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা যন্ত্ৰটোৰ নাম হ'ল ভেকুৱাম ব্ৰেক। খ, গুৰুপ্ৰসাদ দাসে কাৰ মটৰ গেৰেজত কাম কৰিছিল? উত্তৰ, গুৰুপ্ৰসাদ দাসে ভোলানাথ বৰুৱা মটৰ গেৰেজত কাম কৰিছিল। গ, গুৰুপ্ৰসাদ দাসৰ কৰ্মনিষ্ঠা আৰু ধৈৰ্যশক্তি কাৰ চকুত পৰিছিল? উত্তৰ, গুৰুপ্ৰসাদ দাসৰ কৰ্মনিষ্ঠা আৰু ধৈৰ্যশক্তি এজন ব্ৰিটিছ চাহাবৰ চকুত পৰিছিল। ঘ, ব্ৰিটিছ চাহাবে গুৰুপ্ৰসাদ দাসক কোন কোম্পানীত নিযুক্তি দিছিল? উত্তৰ, ব্ৰিটিছ চাহাবে গুৰুপ্ৰসাদ দাসক হাওৰা ৱাৰ্ড এণ্ড কোম্পানীত নিযুক্তি দিছিল। অংগ, গুৰুপ্ৰসাদ দাসে লণ্ডনৰ কোন প্ৰতিষ্ঠানত প্ৰশিক্ষণ লৈছিল? উত্তৰ, গুৰুপ্ৰসাদ দাসে লণ্ডনৰ ৰেলৰ কাৰিকৰী প্ৰতিষ্ঠান ইনষ্টিটিউট অৱ মেকানিকেল ইঞ্জিনিয়াৰিঙত প্ৰশিক্ষণ লৈছিল। লণ্ডনত প্ৰশিক্ষণ লৈ থকা সময়ত গুৰুপ্ৰসাদ দাসে কাৰ পৰা বৃত্তি লাভ কৰিছিল? উত্তৰ, লণ্ডনত শিক্ষা গ্ৰহণ লৈ থকা সময়ত গুৰুপ্ৰসাদ দাসে অসমত প্ৰশাসনৰ পৰা বৃত্তি লাভ কৰিছিল। দ্বিতীয় ছয়, এজৰ পদ্মৰ্যাদা লাভ কৰা প্ৰথম ভাৰতীয় কোন? এজৰ পদ্মৰ্যাদা লাভ কৰা প্ৰথম ভাৰতীয় হৈছে গুৰুপ্ৰসাদ দাস। গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা ভেকুৱাম ব্ৰেকক কোম্পানীয়ে কি বুলি নামকৰণ কৰিছিল? উত্তৰ, গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা ভেকুৱাম ব্ৰেকক কোম্পানীয়ে GP ব্ৰেক নামকৰণ কৰিছিল। 3 নম্বৰ প্ৰশ্ন চমুকৈ লিখা।
ক. গুৰুপ্ৰসাদ দাসে লণ্ডনলৈ কিয় গৈছিল? উত্তৰ. গুৰুপ্ৰসাদ দাসে চাকৰি সূত্ৰে লণ্ডনলৈ গৈছিল। খ. তেওঁক অসমৰ সুসন্তান বুলি কিয় কোৱা হৈছিল? গুৰুপ্ৰসাদ দাসে কেনেকুৱা ব্যক্তিত্বৰ অধিকাৰী আছিল? উত্তৰ. ভেকুৱা ৱেষ্ট জাতিয়ে বণ্ড এণ্ড কোম্পানী প্ৰখ্যাত হৈ উঠিছে। তেওঁক অৱদানৰ স্বীকৃতি স্বৰূপে কোম্পানীত ভেকুৱা ৱেকৰ J.P. ৱেক বুলি নামকৰণ কৰে। ব্ৰিটিছ চৰকাৰে তেওঁক IRS পদমৰ্যাদা দিয়ে। উল্লেখযোগ্য যে IRS পদমৰ্যাদা লাভ কৰা গুৰুপ্ৰসাদ দাসে প্ৰথম ভাৰতীয়। গতিকে ইমানবোৰ সন্মান লাভ কৰা তথা কৃতিত্বৰে কাম কৰা গুৰুপ্ৰসাদ দাস হৈছে অসমৰ সুসন্তান। কুৱেশ্যন 4 বহলাই লিখা। ক. অভাৱে আৱিষ্কাৰৰ মূল। উত্তৰ. অভাৱে আৱিষ্কাৰৰ মূল মানুহৰ অভাৱ সীমাহীন। এই অভাৱৰ বাবে মানুহে নানা কৰ্ম কৰিবলগীয়া হয়। তাকে কয় যে মানুহ কৰ্মৰ দ্বাৰা মহান হয়। অভাৱ পূৰণ কৰোঁতে মানুহৰ হাতত টকা পইচা নাথাকিলে মানুহে নানা কথা ভাবে। এনেদৰে ভাবি থাকোঁতে মানুহে অভাৱ পূৰণ বাবে কিছুমান নতুন যন্ত্ৰ পাতি আৱিষ্কাৰ কৰে। ইয়াকেই অভাৱে আৱিষ্কাৰৰ মূল বুলি কোৱা হয়। খ. একান্ত অধ্যৱসায় আৰু পৰিশ্ৰমেই উন্নতিৰ মূল মন্ত্ৰ। উত্তৰ. গুৰুপ্ৰসাদ দাসে প্ৰথমতে সাধাৰণ গেৰেজ এটাত কাম কৰিছিল। যদিও তেওঁ অতি পৰিশ্ৰমী আৰু নতুন কথা জনা বা নতুন কাম এটা কৰাৰ একান্ত আগ্ৰহ তথা সাধনা আছিল, সেইবাবে তেওঁৰ এই অধজ হেঁপাহ আৰু সাধনা তথা ডাঙৰ মানুহ সান্নিধ্যলৈ অহাৰ বাবে
পিছলৈ গেৰেজত কাম কৰিয়েই প্ৰৱেশিকা পৰীক্ষা পাছ কৰে। গেৰেজত কাম কৰি থাকোঁতে তেওঁৰ পৰিশ্ৰমী গুণৰ প্ৰতি আপ্লুত হৈ এজন ইংৰাজ চাহাবে বৰ্ণ এণ্ড কোম্পানী যোগদানৰ সুযোগ দিয়ে। এই সুযোগ পোৱাৰ পিছত গুৰুপ্ৰসাদ দাসৰ উৎসাহ দুগুণ বৃদ্ধি পালে আৰু তেওঁ অতি পৰিশ্ৰম আৰু সাধনাৰ জৰিয়তে শেষলৈ ভেকুৱাম বেগ কোম্পানীৰ আৱিষ্কাৰ কৰে। সাধনা অবিহনে কোনো মানুহে উন্নতি কৰিব নোৱাৰে। 5 নম্বৰ, এটা শব্দ প্ৰকাশ কৰা। উত্তৰ: ক। যিজনে কোনো বস্তু বা তথ্য আৱিষ্কাৰ কৰে, আৱিষ্কাৰক উদ্ভাৱক। খ। গোটেই জীৱন জুৰি আজীৱন গঢ় যিয়ে গুণীৰ গুণ বুজিব পাৰে, জ্ঞানী। পুৱাই মৰণ কৰা যোগ্য পাঠমনি। হেল্ল' ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি অলপো ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক ছাবস্ক্ৰাইব চেনেলটো কৰি দিব আৰু নতুন ভিডিঅ' আপলোডৰ বাবে ছাবস্ক্ৰাইব কৰি থ'ব। যদি ভিডিঅ'টো অলপো ভাল লাগিলে তেনেহ'লে লাইক কৰিব।